নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। ইতিমধ্যে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিলে আৰু সেই গ্ৰেড 3 পৰা গ্ৰেড 3 পেপাৰ 3 আৰু পেপাৰ 4 পৰা কিছুমান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি আপোনালোকে শেষলৈকে চাওক আৰু শেষত কমেণ্ট কৰি জনাওক কিমান নম্বৰ পালে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ, আপোনালোকে যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনাৰ এটা ছাবস্ক্ৰাইবে আমাক আৰু অধিক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো আছিল 1556 চনত। অৰ্থাৎ পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত আৰু দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আৰু তৃতীয় যুদ্ধ হৈছিল 1762 চনত। নিশ্চয় এইটো আপোনালোকে শুদ্ধ এনচাৰ দিছে, 1556 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ মুঠ জিলা কেইখন? এইটো আপোনালোক সকলোৱে জানে, অতি সহজ কুৱেশ্যন। অসমৰ মুঠ জিলা 35খন। 2022 চনৰ জানুৱাৰীত কোনটোক জিলা হিচাপে ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বজালী। অৰ্থাৎ কিছুদিন আগতে বজালীক জিলা হিচাপে ঘোষণা কৰিছে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। GST লগোৱা প্ৰথমখন দেশ। GST লগোৱা প্ৰথমখন দেশ হ'ল ফ্ৰান্স। ফ্ৰান্সত প্ৰথমতে GST লগাইছে। যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব টোকলাই। যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটোৰ নাম টোকলাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গোল গম্বুজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বিজয়পুৰত। স্বৰাজ মোৰ জন্মগত অধিকাৰ কোনে কৈছিল? এইটো বৰ সহজ কুৱেশ্যন আৰু আপোনালোক প্ৰায়ে জানে, এইটো বাল গংগাধৰ তিলকে কৈছিল। জুবিন গাৰ্গৰ চলচ্চিত্ৰ, অৰ্থাৎ জুবিন গাৰ্গে কোনটো চলচ্চিত্ৰত মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে? এইটো হ'ল মিছন চাইনা। জুবিন গাৰ্গৰ যিসকলে অনুৰাগী আছে সেইসকলে প্ৰায় জানেই, যুৱকচামে, মিছন চাইনা। আৰু এটা কুৱেশ্যন আহিছিল। এছিয়া, দিল্লী, শ্ৰীলংকা কোনটো ভেনচিত্ৰক প্ৰদৰ্শন কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এছিয়া হ'ল মহাদেশ আৰু এই এছিয়া মহাদেশৰ ভিতৰতেই আছে দিল্লী আৰু শ্ৰীলংকা। এনেকুৱাকৈ এইটো ভেনচিত্ৰ যিজনে দিছে তেওঁৰ শুদ্ধ হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰাক উপত্যকাৰ নদী কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কুহিয়াৰা। কোনটো ভাৰতীয় সংস্থাই অৰ্থনৈতিক জৰীপ জাৰি কৰিছিল বা জাৰি কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বিত্তীয় মন্ত্ৰণালয়ে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। লাখ কোটিৰ ঘৰ অতিক্ৰম কৰা কোম্পানী কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰিলায়েন্স। তো ভিডিঅ'টো এইখিনি আছিল। গতিকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। জয় আই অসম।